চাওক মই একদম মুখত কি বুলি কয় কিবা দাগ গুচিবৰ কাৰণে কিবা ষ্টাইল কৰি কেনেকুৱা হৈ আছে চাওক মানে এতিয়া ওলাবলৈ লাজ কৰে এতিয়া এখন ষ্টাইল চাওঁ চব ভগৱান আমি এতিয়া সকলোৱে বগৰী পাই আছোঁ আমি সৰুতে তাৰমানে একদম কোনোবাই বগৰীৰ ওপৰত উঠি থাকিলে মানে আমি তলত তাৰমানে একদম পিল পিলাই ফুৰিছিলোঁ হ'লে এতিয়া মানে ইহঁতক দেখি আমাৰ সৰু কথাবোৰ মনত পৰি যায় এইজনী হ'ল আমাৰ কাছনমতি বগৰী বিচাৰি আহিছে চাচোন কেনেকৈ বগৰী বিচাৰি ফুৰিছে তাৰপাছত চল বাগিচা পাই আহিছে একদম বগৰী খাই নাপালে কেনেকুৱা কৈছে চাওকচোন বগৰীবোৰ বিচাৰি বিচাৰি চাওক একদম পিলু পিলু গৈ আছে বগৰী বিচাৰি বিচাৰি মানে একদম এনেকুৱা বগৰী খাই ন একদম ৰাতি বগৰী খাই খাই পেট তাৰমানে একদম গেছ হৈ যায়তো ধত পান্দে মানে একদম ওচৰত থাকিব নোৱাৰি ইমান পান্দে তাৰমানে টেঙা টেঙা উগাই আহে একদম আমাৰ এতিয়া আকৌ বগৰী খাই ভাতেই নাখায় চেৰা নাখা নাই বগৰী খাই মানে একদম বগৰী খাই খাই পেট টুনটুনীয়া দি কৈ থৈ দিয়ে পিছত ভাত চাত নাখায় আৰু এইটো একে বাগিচা পৰা আহিছে বগৰী খাই নোপোৱাটোৱে এইটো ননুকল সিহঁতৰ চোতালতে আছে এইটো কিন্তু বগৰী নাখায় তথাপিও দাঁত কেইটা দেখুৱাই সেইটো চা সিংহটো লিখা হৈ আছে দাঁত কেইটা এজনী আমাৰ কাইব যদি উপজা গাঁৱৰে উমলা পজাৰে বৰঘৰ উৰুষি বৰঘৰ উৰুষি একদম ওপৰত তাৰমানে আমাৰ নয়ন উঠি আছে চাওক এইটো একদম মংকি লিখা উঠি আছে ইয়াৰ নামটো এনেও মংকি বুলিয়ে প্ৰচলিত হৈ আছে অকল বগৰী গছজোপাতে লাগি থাকে মানে একদম ইয়াক তাৰমানে মংকি বুলি ইয়াৰ নাম প্ৰচলিত এবাৰ কিন্তু ই একদম ভাওনা পাত লৈছে ভাওনা পাতটোত তাৰমানে ইয়াৰ নাম হৈছে বখমা ইয়াৰ দুই এটা খোজ দেখুৱাম আপোনালোকক মানে ই একদম ঘৰ ৰিহাৰ্চল কৰি থোৱা কিছুমান ভিডিঅ' মই তুলি থৈ দিছোঁ আপোনালোকক দেখুৱাম চাব এজনী প্ৰিয়ংকা এজনী কিন্তু বগৰী খাই দাঁত চাওঁ একদম বগৰী খোৱা দাঁত আগে তাৰমানে এইটো দাঁত এইটো চাওঁ কিন্তু সাংঘাতিক লাজ কৰি দেই মোবাইলত কেতিয়াও নোলায় আজি বগৰী খুৱাই মোবাইলত উঠাইছোঁ দেই কেনেকুৱা আনিছা আৰু সাংঘাতিক বগৰী খায় চাহ কেনেকৈ খাই আছে ভাত চাত নাখায় নহয় অকল বগৰী খায় এয়া আমাৰ পনয়ন মানে একদম কিহত পঢ়িছা এতিয়া ক্লাছ 2ত পঢ়িছে মানে ইয়াৰ পঢ়া শুনা বহুত ভাল ই মোক কৈছে মই মানে কবিতা এটা গাওঁ উঠোৱাকচোন বুলি কৈছে আমাৰ পনয়নে এতিয়া ইংৰাজী কবিতা এটা গাব আপোনালোকে ইয়াৰ উজ্জ্বল ভৱিষ্যতটো কামনা কৰিব কাৰণ ইয়াৰ যাতে পঢ়া শুনা ভালে কুশলে আগবাঢ়ি যাব পাৰে ই সকলো দিশতে আগবাঢ়ি যাব পাৰে তাৰ কামনা কৰিব এতিয়া আমাৰ পনয়নে এটা ইংৰাজী কবিতা আবৃত্তি কৰিব আপোনালোকে শুনিব যদি ইয়াৰ কবিতাটো শুনি ভাল পায় লাইক কৰিব কমেণ্ট কৰিব লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব এতিয়া আমাৰ পনয়নে ইংৰাজী কবিতাটো গাব নমস্কাৰ মই এটা কবিতা আবৃত্তি কৰিম কবিতাটো I'm a little dipot, short and stout. Here's my handle, here's my spot. When I get all sting up, I just shout, tip me over and peel me out. নমস্কাৰ এওঁ আমাৰ মা আকৌ আপোনালোকে মাতকৈ মোৰ চুলিখিনি পকা দেখিছে ন মাতকৈ ডাঙৰ নহয় আকৌ আমাৰ মা আকৌ এজনী আকৌ সৰুতে প্ৰেমত পৰিলোঁ নহয় প্ৰেমত পৰি বিৰাট টেনশ্যন খালোঁ যে চুলিখিনি সোনকালে পকি থাকিলে চাহ আকৌ কেনেকৈ পকিলে সাংঘাতিক আমাৰ মায়ে হেনো গান এটা গায় হেনো আকৌ কৃষ্ণ বিত্ত কবিতা সপ্ত সুৰেৰে বিত্ত কবিতা সপ্ত সুৰেৰে জলিত জনতা গান জগাম নতুন প্ৰাণ আমি গুচি যাম আমি গাই যাম জনিত জনতা গান জগাম নতুন প্ৰাণ একদম সাংঘাতিক গান গায় একদম গান গাবলৈ বিৰাট পায় তাৰমানে গান গোৱা একদম স্মাৰ্ট আছে এইখন আমাৰ কমলাবাৰী মানে আমি খোৱা কমলাবাৰী নহয় আমাৰ কমলাকায়ৰ বাৰী তাৰমানে আমাৰ এজনৰ তাৰমানে কমলাকায় বাৰী যেতিয়া নেকি লোকৰ শাক একদম খাই ফুলি যায় তেতিয়া তাৰমানে আমাৰ কমলাকায়তে বাৰীত শাক আৰম্ভ হয়হে খাবৰ কাৰণে চাওকচোন শাক যি টি পুলি হৈ আছে
মানে এইবিলাক জিলিমিলি আছে আমাৰ সেইডোখৰীয়া জিলিমিলি বুটলি আছে শাক খাবৰ কাৰণে। এইফালে আকৌ আমাৰ এজনে শাক নিদিয়ে নহয় খাবলৈ, লাগিলে গছকে পেলাম বুলি কয়, তথাপিও শাক খাব নিদিয়ে। এতিয়া আমাৰ কমলা আইটি চাওক শাকৰ পুলি ইতি হৈ আছে দেই। মানে আমাৰ শাক খায়ো ফুলিলে আৰু সেইবোৰ আলু গুটি। দেব আরে প্রবেশ কি বুলি কয় হেৰি নহয়, যদি আপোনালোকে মোৰ ভিডিঅ'বোৰ চাই ভাল পায় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে লাইক কৰিব, কমেণ্ট কৰি দিব আকৌ দেই, বেয়া নাপাব আকৌ, ছাবস্ক্ৰাইব কৰি দিব আকৌ দেই। এতিয়া কি বুলি কওঁ, বাই বাই দেই বা।